নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দৰ্শকসকল, আজিৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰ লাভ কৰাত অসুবিধা পাইছে নেকি আপুনি? ফোন যোগে চৰকাৰক দাখিল কৰিব পাৰিব অভিযোগ। আৰু 1800-123-235-600 নম্বৰ যোগে যিকোনো অভিযোগ দাখিল কৰিব পাৰিব আপুনি। আৰু PMAY আঁচনি সম্বন্ধে জানিবলগীয়া থাকিলেও ফোন কৰক আপুনি। আৰু আৰ্থিকভাৱে সবল লোকেও লাভ কৰিছে নেকি PMAY ঘৰ? আৰু চৰকাৰী গৃহ নিৰ্মাণত দুৰ্নীতি দেখিলে যোগাযোগ কৰক এই নম্বৰত। আৰু তালিকাত অযোগ্য ব্যক্তিৰ নাম দিয়া লোকক জেললৈ প্ৰেৰণ কৰিব প্ৰশাসনে, এই ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। দৰ্শকসকল, আজিৰ পৰৱৰ্তী খবৰটো হৈছে এটা ডাঙৰ খবৰ। অসমৰ 27 লাখ কৃষকে লাভ কৰিব চৰকাৰী ধন। আৰু খেতিভূমি থকা সকলো কৃষকে লাভ কৰিব এই সুবিধা। 7 লাখ কৃষকেহে পাইছে কৃষক সন্মান নিধিৰ ধন। আৰু বহু কৃষকে এতিয়াও আবেদন কৰা নাই। দৰ্শকসকল, সকলো কৃষকক আবেদন কৰিবলৈ আহ্বান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আজি 3 নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ। দুখীয়া লোকৰ টকা কোনেও খাব নোৱাৰিব। আৰু হিতাধিকাৰীৰ পৰা টকা বিচাৰিলে মই ক্ষমা নকৰোঁ। আৰু টকা দিলেও বিপদ হ'ব, টকা ল'লেও বিপদ হ'ব। PMAY হিতাধিকাৰীক অনুমোদন পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ এই মন্তব্য। দৰ্শকসকল, গড় নিৰ্মাণৰ বাবে লাভ কৰা ধনেৰে কাৰোবাক ঋণ নামাৰিব, কিয়নো ঋণ মাৰিলে আপোনাৰ গড়খন সম্পূৰ্ণ নহ'ব। আৰু গড় সম্পূৰ্ণ নহ'লে দিব নোৱাৰিব দ্বিতীয় কিস্তি। দৰ্শকসকল, আজিৰ 4 নম্বৰ খবৰটো হৈছে ৰেচন কাৰ্ড নাথাকিলেও সুলভ মূল্যৰ দোকানৰ পৰা আপুনি লাভ কৰিব পাৰিব সামগ্ৰী। আৰু আধাৰ কাৰ্ডৰ নম্বৰ দেখুৱালেই সুলভ মূল্যৰ দোকানীয়ে দিব লাগিব ৰেচন সামগ্ৰী। আৰু ৰেচন কাৰ্ডৰ নম্বৰ দেখুৱাই ৰেচন সামগ্ৰী ল'ব পাৰিব আপুনি। আৰু দেশৰ যিকোনো স্থানতে আপুনি লাভ কৰিব ৰেচন সামগ্ৰী। ওৱান নেশ্যন আৰু ওৱান ৰেচন কাৰ্ড নীতিৰ আধাৰত এই বিশেষ পদক্ষেপ। দৰ্শকসকল, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ নম্বৰ দেখুৱাই ৰেচন সামগ্ৰী ল'ব পাৰিব আপুনি। আৰু উত্তৰ প্ৰদেশত প্ৰথমে আৰম্ভ হ'ব এই প্ৰতিক্ৰিয়া। আৰু পৰৱৰ্তী সময়ত অন্য ৰাজ্যসমূহত প্ৰযোজ্য হ'ব এই নীতি।